Hello everyone, কি খবৰ আশা কৰো ভালে আছে আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ আহিছো এটা গোটা বয়লাৰ ৰেচিপি মই খাই বহুত সোৱাদ পালো সেইকাৰণে ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো যদি কোনোবাই নাজানে অকনমান হলো সুবিধা হ'ব নহয় জানো মই 1.5 কেজি সাইজৰ এটা বয়লাৰ লৈছো এদৰে ধুনীয়াকৈ কাটি কৰি সাফ চিকুণ কৰি ধুই ললো আমাক মছলা ভিতৰত লাগিব অকনমান জালুকৰ গুৰি জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা নালাগে গৰম মছলা ৰেড চিলি নিমখ হালধি তাৰ পিছত লাগিব অকনমান দৈ আৰু অকনমান তেল ধুনীয়াকৈ মছলাখিনি মিক্স কৰিবৰ কাৰণে আপোনালোকে মিট মছলা যদি কোনোবাই ব্যৱহাৰ কৰে কৰিব পাৰে মই নাই কৰা আৰু এইদৰে অকনমান মাজে মাজে কাটি ল'ব লাগিব কাৰণ মছলাখিনি গুটেখিনি সোমাব লাগিব এতিয়া ধুনীয়াকৈ মছলাখিনি লগাই দিছো ভালদৰে লগাব লাগিব দেই মছলাই মেইন আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ সময়ৰ অভাৱ এলাহৰ প্ৰভাৱ গোটেইখিনি আহি বেৰি ধৰিছে মোক সেইকাৰণে ভিডিঅ' দিবই পৰা নাছিলোঁ ভাবিলোঁ বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ'কে দি দিওঁ যোনসকলে নাজানে অকনমান সুবিধা হ'ব তেখেতলোকৰ কাৰণে ময়ো পিছে বৰ এটা ভালদৰে নাজানো প্ৰথমবাৰ বনাইছোঁ সোৱাদ কিন্তু বহুত বেছি হৈছিলে খুব ইজি হয় বনাবলৈ লওঁতে ভাবিছিলোঁ টান নেকি বনোৱাৰ আগত লওঁতে নহয় বনোৱাৰ আগত ভাবিছিলোঁ খুব টান হ'ব নেকি কিন্তু এতিয়া ভাবিলোঁ নাই নহয় বহুত ইজি বনাবলৈ পটককৈ হৈ যায় আৰু খাবলৈও টেষ্টি কোনোবাই যদি এনেদৰে খাবলৈ বিচাৰিছে তেতিয়াহ'লে খাব পাৰে সানি থাকোঁতে দেখিছেনে কিমান টেষ্টি লাগিছে নহয় এতিয়া মই এটা কুকাৰত অকনমান পানী কেইখিলামান নৰসিংহ পাত আদা নহৰু পেষ্ট অকন দি দিছোঁ তাৰপিছত এটা চিটি মৰাব লাগিব কুকাৰটোত অকল এটাই মৰাব লাগিব দেই ইয়াত দেখিলেনে ধুনীয়াকৈ পানী বেছি দিয়া নাই একদম অকনমান দিছোঁ যাতে বয়লাৰটো লাগি নধৰে আৰু তলত যদি পানী দিয়া নহয় ধুনীয়াকৈ গেছৰ ওপৰত উঠাই দিলোঁ কুকাৰ এতিয়া এটা চিটি মাৰি দিব আৰু আমাৰ বয়লাৰ প্ৰায় ৰেডিয়ে হৈ যাব চিটি মৰাৰ পিছত লগালগ গেছটো উলিয়াই দিব লাগিব নহ'লে বেছি সিজি যাব অভাৰ কুক হ'লে বেয়া হ'ব ফ্ৰাই কৰিবলৈ ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ সোমাই গৈছে কি মজা লাগিব খাই ইমান টেষ্টি নহয় ইয়াত দেখিছেনে বহুত ধুনীয়াকৈ চবফালে সিজিছে এইখিনি মছলাখিনি এতিয়া কাম আহিলে আকৌ মছলা বনোৱা ঠিক একেখিনি মছলাই আৰু দৈ দিছোঁ খালি অকনমান দৈ সৰহকৈ দি দিছোঁ বাকি বেলেগ একো দিয়া নাই আৰু আকৌ সেইখিনি ধুনীয়াকৈ বেলেগ একো দিয়া নাই নহয় অকনমান পিয়াজ দিছোঁ খুন্দি পেলাই পিচি দিব পাৰে খুন্দি দিব পাৰে অকনমান পিয়াজ আৰু অকনমান আদা নহৰু পেষ্ট অকনমান দি দিছোঁ তাৰ বাহিৰে আৰু বেলেগ একো মিক্স কৰা নাই তাত মানে আগৰ মছলাখিনিৰ লগত আদা নহৰু পেষ্ট আৰু অকনমান পিয়াজ দি দিছোঁ এইদৰে আকৌ ধুনীয়াকৈ লগাই ল'ব লাগিব লগাই ল'লে দেখিলেনে আকৌ মছলা লগোৱা হৈ গ'ল মোৰ ভাগৰ তাৰপিছত এতিয়া কাম আহিলে ফ্ৰাই কৰা কেৰাহীখন দেখি কোনো নেহাঁহিব এইটো বহু দিনৰ পৰা এনেকৈ বনাই থকা হৈছে কাৰণে অকণমান কেতিয়াবা দাগ চাগ লাগি যায় যোনসকল ৰান্ধিলে তেখেতলোকে বুজি পাব বাৰু এতিয়া তেল গৰম হৈ গ'ল ধুনীয়াকৈ তেলতে দি দিলোঁ ব্ৰইলাৰ দেখিছেনে কি ধুনীয়া লাগিছে আকৌ এদিন খাওঁ লাগিছে খোৱা এইটো দিন হ'ল পিছে মোৰ এলাহতহে ভিডিঅ'টো বহুত দিন ৰখি গ'ল আকৌ খাম অকনমান তেতিয়া বেলেগ এটা ষ্টাইলত বনাই খাম দেখিছেনে কি ধুনীয়া ৰঙা ৰঙা হৈছে একদম মানে কৈছোঁ নহয় আৰু তেলটো অকনমান কম দিলেও একো নহয় মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে কাৰণ অকনমান বেছিয়ে পৰি গ'ল বাৰু কম পৰিলেও একো নাই মুঠতে ফ্ৰাই হ'ব লাগে আৰু তো 70% মানটো সিজি আছিলেই বয়লাৰটো আৰু এতিয়া আৰু অকনমান বাকী চবফালে লৰাই দিছোঁ আৰু ভিতৰখিনিও তেল সোমোৱাই দিব লাগিব হেতাখনে তেতিয়াহে ভিতৰখিনি অকনমান ভাল হ'ব খাবলৈ এনেদৰে মই প্ৰায় 25 মিনিটমানটো সিজাইছোঁ 25 মিনিটমান ফ্ৰাই কৰিব লাগিব দেখিছেনে কেনেকুৱা ধুনীয়া লাগিছে হ'বই আৰু বেছি টাইম নাই আৰু এইখিনিতে এটা কথা কৈ থওঁ প্লিজ যোনসকল মোৰ চেনেলত নতুন আহিছা প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কমেণ্ট চব কৰি যাবা এফালৰ পৰা তেতিয়াহে মোৰ ভাল লাগিব নতুন ভিডিঅ' দিবলৈ ইমান ভাল নাজানো বনাবলৈ হ'লেও যিটো জানো মোৰ কাৰণে পাৰফেক্ট একদম এতিয়া বয়লাৰটো চাই লওক প্ৰায়খিনি হ'লেই আৰু
এয়া অকণমান দেই যোৱা নিচিনা লাগিছে কিন্তু নহয় দেই লাগিছেহে কিন্তু বহুত মজা হৈছে অকণমান নেমু চেপি দিব দৰে অকণমান নেমু চেপি ল'ব লাগিব আমি অকণমান পিঁয়াজ লৈছোঁ চচ টচ কি পায় আপোনালোকে চবৰ লগতে খাব পাৰিব আৰু দেখিছেনে কি ধুনীয়াকৈ এৰিছে আমি খাই লওঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব এইফালে বিচাৰিয়ে পোৱা নাই